হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আজি সমাজত চলি থকা কিছুমান ঘটনা কওঁ। মানে এই যে ল'ৰা ছোৱালীৰ মানে প্ৰেম ৩-৪ বছৰমান ভাল পোৱাৰ পিছত ধৰক বিয়া পাতিলে আনিলে ল'ৰাজনে। বিয়া পাতি অনাৰ পিছত যে ভাবে সুৰক্ষা নিজৰ দায়িত্বটো পালন কৰিলোঁ, মানুহে কয় ধোকা দিব নাপায় বুলি ছোৱালীক। সেইকাৰণে মানে মই ধোকা নিদিলোঁ আৰু মই বিয়া পাতি আনিলোঁ। এতিয়া মই মুক্ত। কি মানে বিয়া পতাৰ পিছত চব দায়িত্ব শেষ হৈ যায় নেকি? ঘৰ এখন চলাবলৈ হ'লে মানে নিজৰ গিৰিয়েক আৰু ঘৈণীয়েকৰ মাজত সন্মান থাকিব লাগিব, মৰম থাকিব লাগিব, কেয়াৰ থাকিব লাগিব, তেনেকুৱা ধৰণৰ বহুত কিবা কিবি থাকিব লাগিব, হয়নে? তেতিয়াহে মানে সংসাৰখন ভালদৰে চলাই নিব পাৰি। তেতিয়া ধৰক দুয়োৰে মাজত কাজিয়া নালাগে। কিছুমান কথা ঘৈণীয়েকৰো শুনিব লাগিব আৰু কিছুমান কথা গিৰিয়েকৰো শুনিব লাগিব। মানে কিছুমানে যে নুশুনে, গিৰিয়েকবিলাকে ঘৈণীয়েকৰ কথা ক'লে কি বুলি ভাবে, মানে ঘৈণীয়েকে তেওঁক বেয়া মানে দিহা দিব বুলি ভাবে নেকি? এইটোতো হ'ব নোৱাৰে, কাৰণ ঘৈণীয়েকে কেতিয়াও বেয়া দিহা নিদিয়ে, বেয়া পৰামৰ্শ নিদিয়ে। গতিকে শুনিবলৈ চেষ্টা কৰিব লাগে গিৰিয়েকবিলাকেও, যিহেতু ঘৈণীয়েকবিলাকে তেওঁলোককে মানে আশা কৰি কিনে, তেওঁক বিশ্বাস কৰি কিনে আহিছে, ভাল পাই কিনে। সেইটো নিজৰ মাথাত থাকিব লাগিব। কোনেও মানে কিছুমানে বুজাব খুজিলেও মানে বেয়াকৈ উঠে, ধৰক গালি পাৰে, ধৰক গাত হাত উঠায়। আজিকালিতো সমাজত চলি আছে, ভাল পাই বিয়া পাতি আনে, তাৰপিছত মানে মাৰি কিনে ঘৰলৈ পঠাই দিয়ে, নহয়তো মাৰি পেলাই থয় ঘৰতে। তেনেকুৱা ধৰণৰ সমাজত চলি আছে। এইবিলাকক মানে ভাল পাবই নালাগে। যদি তোমালোকে অনাৰ পিছতো যদি ছোৱালীজনীক মানে নিজৰ মতে থাকিব নিদিয়া, নিজৰ নিচিনাকৈ থাকিব নিদিয়া, চব যদি তোমালোকৰ নিচিনাকেই তোমালোকৰ কথা মতেই চলিব লাগে, ছোৱালীৰ কি নিজৰ মনৰ কথা একো নাই নেকি? নিজৰ মন বোলা বস্তুটো নাই নেকি? যদি নোৱাৰা তোমালোকে চলাব, তোমালোকে বিয়াই পাতিব নালাগে, ভালে পাব নালাগে, তোমালোকে বৰলা হৈ ভাত খোৱা। বাই বাই। কিন্তু আৰু এটা কথা, যদি ধৰক নিজৰ কোনোবা সম্বন্ধীয়ৰ লগত এনেকুৱা হয়, তেতিয়াহ'লে চাবচোন তেওঁলোকৰ উৎপাত, কিন্তু সেইটো নিজে কৰি আছে। বাই বাই।